মানে গাইজ গোটেইসোপা একেলগে মানে আহি ভাল লাগিছে কিবা এটা আৰু সকলোৱে এতিয়া নিজৰ নিজৰ বাইক হ'লে আগততো গোটেইসোপা চাইকেল আছিলে চাইকেল থাকোঁতে চাইকেল লৈ গৈছিলোঁ এতিয়া সকলোৰে বাইক হ'লে এতিয়া ধুনীয়াকৈ দুজনকৈ গৈ আছোঁ এতিয়া নমস্কাৰ সকলোকে আকৌ এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ ফাইনেলি গাইজ এতিয়া ধুনীয়াকৈ ভাগৱত পালোঁ আহি আৰু এতিয়া আমি ধুনীয়াকৈ মন্দিৰলৈ সোমালোঁ সেৱা কৰিবলৈ আৰু গাইজ ভাবিছিলোঁ যে মানুহ কম হ'ব বুলি কিন্তু এইবোৰ চাওকচোন মানুহ পুৰা ভিৰ হৈ আছে আৰু বন্ধুসকল ফাইনেলি আমি সেৱা কৰি গোটেইবোৰে এতিয়া ধুনীয়াকৈ আমি ভাগৱত পাঠ শুনিলোঁ ফাইনেলি গাইজ এতিয়া ধুনীয়াকৈ ভাগৱত পাঠ শুনি এতিয়া ধুনীয়াকৈ আমি চাহ খাবলৈ আহিলোঁ সেয়া আৰু বন্ধুসকল ফাইনেলি এতিয়া আমি পালোঁ আহি ভোজনালয় আৰু ভাগৱতত আহিলে চাহ আৰু ভাত নোখোৱাকৈতো যাব নোৱাৰি ন আৰু সেইবাবে এতিয়া ধুনীয়াকৈ ভাত খাবলৈ আহিলোঁ আৰু গাইজ আমি লগতে ভাত খাব অহা নাই কিন্তু দেই চাহ খাই ভিডিঅ'টোৰ কাৰণে এতিয়া আপোনালোকে লগতে বন্ধুসকল ভোজনালয়ত আমি প্ৰথম ভাগত আমি সোমোৱা বনাবলৈ এইটো হৈছে ছেকেণ্ড টাইম আমি ছেকেণ্ড টাইমতহে সোমোৱা পালোঁ প্ৰথম ভাগত মানে ছিট পূৰা ফুল হৈ গ'লগৈ প্ৰথম ভাগত আমি খাবই নাপালোঁ তাৰপিছত এতিয়া এয়া আমি ছেকেণ্ড টাইমত ফাইনেলি বহিব পালোঁ ফাইনেলি এতিয়া ধুনীয়াকৈ ভাত চাহ খাই আহিলোঁ এতিয়া ঘৰলৈ যাওঁ সিহঁতে ৰখি আছে গোটেই সোপাই ফাইনেলি এতিয়া ধুনীয়াকৈ ঘৰ পালোঁ আহি এতিয়া সকলোকে গুড নাইট শুভৰাত্ৰি